हेलो फ्रेंड्स स्मृति कर्णारলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো फ्रेंड्स মই আপোনালোকক সাটল ডাটিংৰ পৰা কেনেকৈ ৰিং বনাব লাগে আগতে এটা টিউটৰিয়েল ভিডিও দিছো যিসকলে চোৱা নাই তেওঁলোকক মই ডেসক্ৰিপচন বক্সত লিংকটো দিছো আজি মই এই ৰিংটোৰ পৰা কেনেকৈ এনেকৈ এটা ফুল বনাব পাৰি এই জয়েন কৰি বনাব পাৰি তাৰ এটা মই ভিডিও লৈ আহিছো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব এই ফুলপাহৰ পৰা মই এনেকুৱা এজোৰ কাপোৰ বনাইছো মাল্টি কালাৰ দি এইকিটা কালাৰ দি পিনানি মই বনাইছো এই কাপোৰজোৰ এপা ফুল দি আপোনালোকে চাওকচোন মই কেনেকৈ বনাইছো ইয়াত পাঁচটা গাঠি আছে তাৰ পৰা এটা ফাক আছে আকৌ পাঁচটা গাঠি আছে এটা ফাক আছে পাঁচটা গাঠি আছে ফাক আছে পাঁচটা গাঠি আছে এই ফাকটোত এনেকুৱা আৰু এটা ৰিং বনাবলৈ এই ফাকটোত জয়েন কৰিব লাগে হি মই জয়েনটো দেখুৱাম আপোনালোকে ভালদৰে চাই যাব এটো এনেকৈ লব এটো এনেদৰে লৈ এই আঙুলিটোৱে টিপা মাৰি ধৰিব এনেকৈ তাৰপা এই সাটলটোৱে ওপৰ ফালে এটা গাঠি এটো এনেকৈ ভৰাব ভৰাই এই সাটলটো এনেদৰে টানি দিব আকৌ এটা তল ফালে এই খুটাডালৰ তল ফালে ভৰাব সাটলটো এয়া এটা গাঠি বহিলে আমি এতিয়া পাঁচটা গাঠি দিম এতিয়া এটা গাঠি বহিলে দুটা তিনটা চাৰিটা পাঁচটা হোৱাৰ পাছত এই ফুটাটোত আমি এটো জয়েন কৰিম এতিয়া এটো এই ফাকে দি এনেকৈ দিব এই ফুটাডাল এনেকৈ টানি আনি সাটলটো এফালে এনেদে ভৰাই টানি দিব হাতখনে এই আঙুলিটোৱে এটোৱে এনেকৈ টানি দিব তাৰ পিছত এই সাটলটো এই খুটাডালৰ তলফালে এনেকৈ ভৰাই এনেকৈ টানি দিব এটো জয়েন হৈ গ'ল জয়েন হোৱাৰ পিছত আকৌ আমি পাঁচটা গাঠি দিম এক দুই তিনি চাৰি পাঁচটা হোৱাৰ পিছত এনেকুৱা এটা ফাক এটা ৰাখিব লাগিব ফাকটো ৰাখিবলৈ এনেকৈ লাহেকৈ টানি এনেকৈ ইটকিনতে আঙুলিটোৱে নখেৰে এনেকৈ টিপা মাৰি ধৰিব এই সাটলটো এই খুটাডালৰ তলফালে এনেদৰে ভৰাই দিয়ক ভৰাই এনেকৈ টানি দিব তাৰপিছত এইটো ফাক হ'ল তাৰপিছত আমি আকৌ পাঁচটা গাঠি দিব লাগিব এক দুই তিনি চাৰি পাঁচটা হোৱাৰ পিছত আকৌ এটা ফাক ৰাখিব লাগিব লাহেকৈ টানিব নখটো এনেকৈ টিপা মাৰি ধৰিব এইখিনিত এই খুটাডালৰ তলফালে সাটলটো ভৰাই দিয়ক এইটো এনেকৈ টানি দিলে এয়া তাৰপিছত আকৌ আমি পাঁচটা গাঠি দিব লাগিব এক দুই তিনি চাৰি পাঁচ এই খুটাডাল টনাৰ আগত চাই ল'ব এয়া দুটা হৈছে ফাক পাঁচটাৰ পিছত এতিয়া এনেকৈ টানি দিয়ক দুটা হ'ল এই দুটা হ'ল দুটা আৰু এনেকুৱা তিনিটা দিলি পাহি হ'লে এপাহ ফুল হ'ব এতিয়া আকৌ একেটা পদ্ধতিৰে এইটো এনেকৈ টানি ধৰিব টিপা মাৰি ধৰিব তাৰপৰা পাঁচটা গাঠি দিয়ক
5টা গাঁঠিৰ পিছত এইটো জইন কৰক এইটো জইন ইয়াৰ ফাকত চাটলটো ভৰাই ডাল টানি এইটো তাৰপিছত তলফালে দি এইটো জইন হৈ গ'ল তিনিটা পাহি হ'ল এই তিনি পাহি হ'ল আৰু দুপাহ কৰিব লাগিব এতিয়া চাৰি পাহি হ'ল শেষৰ পাহিটো এইখিনিত জইন কৰি আকৌ এইটোৰ লগত জইন কৰি দিব লাগিব তেতিয়া এটা সম্পূৰ্ণ ফুল হ'ব
এতিয়া এইটো ফাক হ'ল, তাৰপৰা 5টা গাঁঠি হ'ল। এতিয়া এইটোত লগ লগাবলৈ এইটো আমাৰ এনেকৈ উল্টা কৰি দিব লাগিব। এইটো উল্টা কৰিলোঁ, উল্টা কৰি এই ফাকটোৱেদি এনেকৈ এইটো এনেকৈ টানি আনিব লাগিব। টানি এইটো এনেকৈ বহাই দিব লাগিব। আকৌ 5টা গাঁঠি আমি এনেকৈ টানি দিলোঁ। টানি দিয়াৰ পিছত এইটো হোৱাৰ পিছত এনেকৈ আমি এটা গাঁঠি দিলোঁ। এপাহ ফুল হ'ল, এপাহ ফুল হ'ল। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিলে ভিডিঅ'টো চাই? যদিহে ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। ধন্যবাদ।